Hey guys, my name is Nishanto Kolita and welcome back again a new vlogs. আজি গৈ আছো মানে নগৰ পাৰা হাউ কিবা উল্টাকেহে আহি আছো শুনে গতিকে বলক অলপমান আগৰ পৰা আমাৰ আজিৰ ভিডিঅ'টি কণ্টিনিউ কৰো পাল্টাকৈ তো প্ৰথমতে আহিলো হিৰুদাহঁতৰ ঘৰত মানে ইয়াৰ লগতে যাম নগৰ পাৰাত ओ रेडी आई एम मूविंग टू योर स्कूटी ओके और ये रहा हमारा टिपला एरिया का कुछ नज़ारा माने रास्ता तो है यार और आगे बहुत कुछ देखने वाले हैं वो आप लोग गति के वीडियो को स्किप मत करके साइड और माने আৰু এইটো হৈছে টিপলাই সাপ্তাহিক বজাৰ আজি মানে বজাৰ আছে এই কাৰণে পুৰা মানুহ পৰি গৈছে একদম বজাৰত আৰু অলপ বেছি মানুহ হ'ব আমি অলপ সোনকালে আহিলো নহক মানে কি এই ভিডিঅ'টো মই বহুত দিন আগতে কৰা আছিল কিন্তু দিয়া নাছিলোঁ আৰু এতিয়াতো লকডাউন হৈ গ'ল কি দিম সেইকাৰণে সেইটোকে দি দিওঁ আৰু এই ঠাইখিনি দেখিছেনে এইখিনি বানপানী আহিলে একদম পুৰা অৱস্থা নাই হয় আৰু ইয়াতে বাইকবিলাক থাপ থুপে পৰে পুৰা পিছল হৈ যায় মানে বানপানী আহিলে আৰু এয়া হৈছে বজাৰৰ ৰাস্তা পুৰা ধূলি যাওক মোৰ কথাবোৰ কোৱাতে মানে অলপ পাল্টা হৈ যায় মানে ভুল লাগে তো হ'লেও এইবিলাক ইগন'ৰ কৰিব আপোনালোকে মাত্ৰ ভিডিঅ'টো চাই যাওক মানে কিছুমান ধেমালি কৰি কওক আৰু কিছুমান কোৱাতে অলপ ভুল হয় লগতে এইখন হৈছে ৰিজাৰ্ভ এখন মই বজাৰৰ ৰিজাৰ্ভ ইয়াত গৰু চৰু দিওঁ আমি আৰু এইখন বাঘৰ বজাৰ হয় আৰু এইবিলাক চাওক গৰু মানে আমাৰ গৰুবিলাক ইয়াতে আৰু এইফালে আছে ঘোঁৰা মানে আজিৰ ভিডিঅ'টো এনে এটা ৰাইডিং টাইপৰ ভিডিঅ' মটো ভ্লগিং আৰু এইবিলাক চাওক ধাননি পথাৰ কি সেউজীয়া মানে চাওক এই ধান ৰোৱা সময়তে মই বনোৱা ভিডিঅ' এটা আছিল আৰু এতিয়াতো প্ৰায় ধান পকিলে আহি দিয়াই নাছিলোঁ আজি দিয়েও আৰু এইটো হৈছে প্লাষ্টাৰী বাজাৰ ইয়াত বম বাজাৰ হয় বম মানে বম এই দোকান চাওক কিমান আছে আৰু ইয়াত এখন দলং বনাই আছে সেইকাৰণে আমি তলেৰে পাৰ হ'ব লাগিব মানে তলৰ ৰাস্তাৰে যাব লাগিব আৰু এইখন দলং কিবা শৰাইঘাটৰ নিচিনা চিষ্টেম কৰিছে মানে দলঙৰ তলেৰে ইপাৰৰ পৰা সিপাৰ হ'ব লাগিব আৰু ৰাস্তা ক'ত পিলপিলিও আহে খালি আছিল নাও ৰাস্তা এটা আছে লগতে এখন দলঙো আছে এই যাব নাই স্কুটি যাব পিলপিলি আহিছে এইখান আৰু চব পুৰা ধূলিয়ে বানপানী আহিলেতো ভৰি যাব একদম এইফালেদি ৰাস্তা নাই নেকি ধুই ৰাস্তাৰ বংশই নাই এই দি ঐ বেকৰ এনে মিছাতে গেলোঁ আকৌ নাযায় অলপমান দূৰ মানে ৰাস্তা ইফালেহে আছে আগতে সিফালেই আছিল আজিকালি ইফালে বদলি থাকে এইবাৰ বিন্দাছ अब मिल गया पक्की रास्ता अब दबाओ जल्दी पाব লাগে আৰু মই পিছত বহি বিন্দাছ বৰফ খাই যাই আছো ধুই বাইকত বৰফ খাব নোৱাৰি দে পেলাই দিলোঁ পতা না তামাম গোটেই টুকটুককৈ লং পেণ্টত পৰি ভিজি গ'ল আৰু ফাইনেলি আহি পাই গ'লোঁ নগৰ পাৰা ইয়াতে এইবিলাক কাপোৰহে কিনিব দে দোকানখন অলপমান আগত আছে তাৰ চিনাকি দোকান তাতে ল'ব কাপোৰ মই যাম আহি পালোঁ দোকান ইয়ে ৰহা দোকান আৰু এইবোৰ হৈছে কাপোৰ চাওক 360 ভিউ আৰু হিৰোৰে টি চাৰ্ট চিলেক্ট কৰি আছে টি চাৰ্ট লৈ গ'লে পচন্দে নহয় মানে ইয়াক বোলে পেট কম নাপা কাপোৰহে লাগে পেট কম নাপালে পেট কমাব লাগিব উপায় নাই নহ'লে ইমান যে কাপোৰ দেখাল পচন্দে নহয় ধুই গাড়ীতে চাই আছে কিবা মজা বিন্দাছ লৈ ল তো ফাইনেলি কাপোৰ লল কেইযোৰমান এতিয়া আহিছোঁ তেল ডিপুত ইয়াত তেল ভৰাম আৰু
গোয়িং টু হাউচ তো গাইজ আজি এইখিনিয়ে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই